আৰামদায়ী উঠিবৰ জৰিয়তে কুস্তি খতম কৰি তাইক মই এনেকুৱা চলাম নহয় তাই চলা চাৰিওফালে ধোঁৱা দেখি পাব লাগিব ৰব আহে ভৈৰৱ পিছতে হাই কাজিয়া কৰিব নালাগে নহয় তুমি বৰ কোৱালিটি নথকা কাম কিছুমানত লাগি থাকে তাই বৰ ধৈৰ্য বচাই কৰি চাৰিওফালে আমাৰ ফেমিলি একদম চলাম আৰু তাইও ফেমিলিৰ মই এটা এনেকৈ পচন্দ আৰু এতিয়া আর সবাই আবার খেলা খেলা কি বাদ এই দাদা আরে বল এই বল কাম খাই রে মানে খাও খাই দে গোটেটো খাই দে বল কি খানা খা এই রবা হে তোমালোকৰ হাতে ডাকে সুপাই বজা কেইটা মানে পঠিয়ালে কাৰণে হে ইয়াত দিশা তোমাৰ কোৱালিটি নথকা কামবোৰ চাই থাকিলে ইফালে দেৰি হলে তাইক ঘৰত ফালিব বলা আহক সাফা করে দিন নিহত কয় সাফা করে দিন বড় বড় করে নাকি করেছে বড় বড় করে অ্যাক্সিডেন্ট হয়েছে ভাই অ্যাক্সিডেন্ট তুই কেনে কই কিনে বলা হসপিটালে ছিল আর অ্যাক্সিডেন্ট তো করেছে সেই ইউটিউবার ছিল ভাইকে আর সামস্তা পাইছে এই দিনে মুখে ঘরটা কটিয়ে দিব বুঝিছে আর কি হতে করে ঘরটা সুসুরা লয় হই বাবা এইখিনি মোবাইল আপনি লড়াটোৰ কথা নাভাবি আন কাৰোবাৰ ওপৰত প্ৰতিকূল কথা ভাবিছে বিপদ কি কৰি এক্সপ্লেইন কৰিছে কোনে গম পাইছে তাৰ একো নহলে ৰক্ষা আরে মানে এটা তো কি কথা হবে না হয় না হয় এই দুনিয়াত কোন আর কোন বেয়া মন আমাদের মানে এই সাথে কিটা হচ্ছে কষ্ট হয় একেবারে একেবারে কোয়ালিটি না তো গাইছে পুরো শুকুর কোন মুখ তা গাইছে করেছে এই বড় কি হাতে কিছু ভরি দিছে ওই কোন হই পুরো নাই ওই ছোট হয় একেবারে হাই কোয়ালিটি এক্সিডেন্ট ও হ্যারি আমি হসপিটাল যাব না ঠিক আছে তুমি হসপিটাল যাও আর মই তাক বিচাৰি যাওঁ কি মোৰ ল'ৰাক পাইছে আৰু পাইছে তাক মই চিতা খুৱাম লাকি অ লাকি সোনকালে ভিডিঅ' পানী গ্লাছ লৈ আনা নহ'লে মই মৰি থাকিলে তুমি আনলাকি হৈ পৰিবা অ লাকি পানী গ্লাছ লৈ আনা অ লাকি বাবা চিঞৰি নাথাকিবা অলপ শান্ত হৈ বহি থাকা এইখন ঘৰত বহুত চিঞৰ শুনি দেউতাকৰ অহংকাৰী চিঞৰ ডাঙৰ ল'ৰাৰ যান্ত্ৰণা চিঞৰ এতিয়া শুনিবলৈ যাওঁ সৰু ল'ৰা চিঞৰ হস্পিটেলৰ বেডত পৰি এতিয়া চিঞৰিব মোক বচোৱা কি কোৱালিটি নথকা মানুহ নিজৰ মাইকীজনী চিঞৰিব নোৱাৰো কিয় নিশ্চৰিম এনেকুৱা কোৱালিটি চৰিম তোমালোকৰ কাণৰ পৰ্দা মই খালি পঠিয়াম হয় নাকি তুমি আলাগি হৈ পৰিবা ডিষ্ট্ৰিক্ট লাইব্ৰেৰী কেতিয়া পৰা তুমি ক'বা নিশ্চয় নিবা ভালে ক'বা নিশ্চয় নিবা ইমানেই যদি মনে মনে থাকিব লাগে ঘৰৰ চাৰিওফালে চাইলেণ্ট প্লিজ বুলি নটিচ এখন লগাই দিবা সব কোৱালিটি কথা বাৰে কথা গোট খাই আছে তুমি কি হাই কোৱালিটি হে নিজে চিঞৰিলে একো নহয় কোৱালিটি থকা চিঞৰ যে চিঞৰিব লাগে মই কাৰণ মোৰ চকুৰ আগত বিভৎস কোৱালিটিৰ এক্সিডেণ্ট মই দেখি আহিছো তুমি দেখি নাই তোমাৰ ভাইৰা Oh my God! Oh my God! তার কথা বাদ দিয়া মোক কৈছা যাও সোনকালে ভিডিঅ' পানী গ্লাছ লৈ আনা নহ'লে মই মৰি থাকিলে তুমি আনলাকি হৈ পৰিবা যোৱা নহ'লে কোৱালিটি চেক কৰি সেই ল'ৰাটোৱে আহিব বাইকটো ৰখাব গৈছিল মই বেগ নাম পাহৰি গ'লো মানুহৰ ঘৰত তাক মই বহুত জোৰেৰে খুন্দিলোঁ মানুহ ঘৰটো আহিছিল মই কোনো মতে পলাই দিবা তই ইমান ভয় নকৰিবি আমি চবে মিলি কিবা এটা কৰিম নহয় এই ল'ৰাজনৰ অৱস্থাটো মানে কেনেকুৱা তাৰ এতিয়া অৱস্থা ক'বলৈ সময় নহয় এক্সিডেণ্ট কেছ যেতিয়া থাৰ্ড ষ্টাৰ হ'বই আৰু বাইকৰ নাম্বাৰ পুলিচ লৈ সকলো উলিয়াই পেলাম কি কৰি তাৰ মানে খানুক থানালৈ নিব জীৱনত মই পুলিচৰ জামিনত সোমাই পৰা নাছিলোঁ পাই কথাটো শুনি মোৰ দেখোন কিবা ভয় লাগিছে নাই একোৰা ভয় তই ভয় নকৰিবি ভাই তহঁতে একো চিন্তা নকৰিবি যি কৰিব লাগে মই কৰিম মোৰ বাইক মই চলাইছোঁ এক্সিডেণ্ট মই কৰিছোঁ বাছ তেনেকৈ ভাইটিৰ কাৰণে কয় সি কেৱল তোৰে ভাই নহয় মোৰো ভাই তাৰ যি বিপদে নাহক কিয় সন্মুখত মই থিয় হওঁ
শংকৰদা তেনেকৈ গ'লে মই সাৰিব নোৱাৰো দেখা লোকেতো ক'ব যে বাইকখন মই চলাইছো মোৰতো কোনো লাইচেঞ্চো নাই কি হ'ব এতিয়া মোৰ যে বৰ ভয় লাগিছে এটা কাম কৰ দুদিনমানৰ কাৰণে ঘৰৰ পৰা বাহিৰত বাকী মই চব খেলিম পুলিচ গাড়ী যেন পাইছো আপুনি আকৌ কিয় আহিছে আমাৰ ঘৰত সেইদিনা গোটেই কিবা মানুহটো মই পুনৰ এইখন কৰিবলৈ আহিছোঁ সেইদিনা মই কম্প্ৰমাইজ কৰিবলৈ আহিছিলোঁ আৰু আজি তহঁতৰ দম্ভাৰীবোৰ ভৰিৰে মোহাৰি পেলাবলৈ সি ঘৰত নাই ছাৰ এই বুঢ়া থাকি নিদিবি এই বাহিৰত থকা বাইকখন লৈ অলপ আগতে মোৰ ল'ৰাটোক বৰ বেয়াকৈ এক্সিডেণ্ট কৰি পেলাইছে কি আপোনাৰ ল'ৰা আপোনাৰ ল'ৰা মানে সেই গুণ্ডাটো গুণ্ডা বদমাছ যিয়ে নহওক কিয় কি মোৰ ল'ৰা মোৰ সন্তান হয় চলি তাৰ যদি কিবা এটা হ'ব লগা হয় নহয় মোৰ পৰিয়ালৰ আটাইৰে মূৰত এটা এটা কৰি গুলি ভৰাই দিম আরে মাতা আরে কোন ও কি ঘৰত নাই বুলি কৈছে দেখোন দুদিনমান কি ঘৰ বাহিৰত আছে এক্সিডেণ্ট কৰা 144 নম্বৰ বাইকখন এই ঘৰৰ চোতালত সেইখন মোৰ বাইক চাৰ কাগজ পাতি আছে সকলো আপুনি চেক কৰিব পাৰে আচলতে এক্সিডেণ্টটো মই কৰিছোঁ থাকি নিদিবি চব খবৰ লৈ আহিছোঁ মই বাইকখন তোৰ হ'ব পাৰে কিন্তু এক্সিডেণ্টটো এৰ ভাই কিন্তু তোকো থানালৈ নিয়াৰ চান্স এটা পাইছোঁ তোৰ বাইক আৰু কিয় চলাবলৈ দিছিলি বাইক লোৱা আৰু থানালৈ বল হয় ছোৱালী বাইৰে গতি সোনকালে লৈ আহ নহ'লে তোকে মই চুচুৰাই লৈ যাম এইবোৰ নকৰিব ইহঁত তেনেই অচলা লাগিলে মোকেই যি কৰে কৰক মোক লকাপত সোমাই থওক জেইলত দিয়ক মই সহ্য কৰিব পাৰিম ইহঁতক একো নকৰিব মই আপোনাৰ ভৰি এই বুঢ়া মোৰ ল'ৰা আইচিইউত শুই থাকিব আৰু তহঁতক বিয়া শান্তিত থাকিবলৈ দিম হা হয় ছোৱালী আৰু মাতটো তাক তই মোৰ ল'ৰাটোৰ গুণ্ডামিকৈ তই ভিডিঅ' বনাও নহয় এতিয়া ভাইৰক লৈ ভিডিঅ' বনাও যেনে এনকাউন্টাৰ আরে বল না বল পৃথিৱীখন কিবা মই এন্ধাৰ দেখিছোঁ ঘৰৰ মুখস্থ যেন ভাগি আহিব ধৰিছে কলৈ যাওঁ কি কৰোঁ বিপদৰ সময়ত আমাক উদ্ধাৰ কৰা কোনো আপনার উপর 100% হোক করেছিল আশা করেছিল মই যাতে আপনার মেডিসিন লৈ মোৰ ল'ৰাটো সুস্থ হ'ব কিন্তু আপুনি কৈছে মোৰ ল'ৰাটো ঘৰলৈ লৈ আহিবলৈ চাওক ডক্টৰ মোৰ দুটা ল'ৰা আজি এটা সুস্থ নহয় এটা আছে আইচিইউ বেডত আৰু এটা পৰি আছে আপোনাৰ ঘৰত চাওক ডক্টৰ মই কি কৰোঁ চাওক আপোনাক যিমান টকা লাগে মই সিমান টকাই দিম তথাপিও আপুনি মোৰ ল'ৰাটো সুস্থ কৰি দিয়ক ডক্টৰ কি করে ডক্টরে কি বলছে জানা রূপক করে ঘৰলৈ পঠাই দিব আৰু তাৰ কাৰণে যদি এজন সুন্দৰী পত্নী আমি তাক গোটাই দিব পাৰোঁ তেনেহ'লে দিনক দিনে সুস্থ হৈ উঠিব কোনো বস্তু হ'ব নালাগে পানী যিমান ভিটামিন চি টেবলেট থৈ দিব একেবাৰে শুই পৰিব এটা সময় খুৱাইছোঁ সহ্য কৰিব নোৱাৰা খবৰ আৰু যদি একো কৰিবই নোৱাৰে তেনেহ'লে ঘৰৰ ল'ৰা ঘৰলৈ লৈ আহিব লাগে ঘৰতে আহাৰ মুঠি খুৱাই দিয়া
তাক মই আকৌ খুৱাই দিম। সি যদি মোৰ অবাধ্য হৈ খাব নিবিচাৰে, তাক মই জোৰ কৰি নোখোৱাম। হাত ভৰি বান্ধি খুৱাম। কোঠত মই টোপনি দিয়াবলৈ চেষ্টা কৰিম। যদি সি নুশুৱে, সি টোপনি দি নাযায়। চিঞৰি চিঞৰি অভিশাপ দিম। গালি পাৰি। হয় নিৰ্মালী, ইমানবোৰ টেনশ্যনৰ মাজত তুমি এইবোৰ তুমি কি পলিটিবলৈ আৰম্ভ কৰিছা তুমি কোৱা? বকিছিলো। পাগলৰ পৰা বকিছিলো। এটা দিন আছিল, মা বুলি দৌৰি অহা দুটা সন্তানক দুহাতেৰে আঁচলি লৈ মৰম কৰিছিল। ভাবিছিলো ডাঙৰ হৈ সিহঁতে মোৰ লাজ মাতৃবলৈ ৰাখিব। সিহঁতক হৈ মই গৌৰৱ কৰিব পাৰিম। কিন্তু আজি সেইবোৰ চব আপোনাৰ কাৰণে হৈছে। আপোনাৰ অহংকাৰে সকলোবোৰ শেষ কৰি পেলাইছে। নিৰ্মালী, যোৱা সুন্দৰ তুমি অকণমান আৰাম কৰে হয়, মই DSP বৈকুণ্ঠ ফুকনে কৈছো। কি কয়? What? কি হ'ল? কোনে ফোন কৰিছিল? একো নকয় কিয়? হস্পিটেলৰ পৰা ডক্টৰে ফোন কৰিছে। ঠিক আছে ডাক্তৰে। মই অসুস্থ হৈছে। সি চাগে আমাক বিচাৰিছে নহয়। নাই 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 নিৰ্মালী, এইখিনি কাকো বিচৰা নাই। কাকো নিবিচৰাকৈ কি কাকো নজনোৱাকৈ কি গুচি গ'ল নিৰ্মালী। নিৰ্মালী, নিৰ্মালী, নাকাটিবা তুমি। তুমি বেছিকৈ মানে তাৰ আত্মাই কেতিয়াও শান্তি নাপাব নিৰ্মালী, নাকাটিবা তুমি। কি চাবলৈ জীয়াই থাকিম? খোজ খবৰটো মৰি গ'ল। এতিয়া মানসিকভাৱে এটা অসুস্থ। সিও মই মৰি গ'ল বুলিয়ে ধৰি লৈছো। No! মোৰ ডাঙৰ এটা ৰোগ কেতিয়াও মৰি যোৱা নাই। ধৰি লৈছো আজি 2 বছৰ কি শুই আছিল। এতিয়া আমি সকলোৱে মিলি যদি তাক আমি জগাই তুলিব লাগিব। Yes. যিখন ঘৰৰ সন্তানে মোৰ সন্তানক কাঢ়ি লৈ গ'ল, এইখন ঘৰৰ সন্তানে মোৰ সন্তানক জীয়াই তুলিব লাগিব। ভাবিলো ল'ৰা হৈছো দেউতা। শংকৰৰ মনোভাৱে কেছ দিছে। আৰু হয়তো ডাঙৰ শাস্তি হ'ব। সেইকাৰণে তহঁতক মই বাৰে বাৰে কৈ আছিলো অলপ চাই চিতি চলিবলৈ। বিপদৰ সময়ত আমাক উঠাই পঠাটো নাই। উকিল এটা ধৰি ধন এগাল খৰচ কৰিবলৈও আমাক লাইটৰ পোহৰ থাকিলে এনেকুৱা মই এটা উলিয়াব লাগিব। লাইটৰ পোহৰ থাকিলে এনেকুৱা এই ঘৰ মাটি বেছি হ'লে আমি ভাইটিক বচাবই লাগিব। মই উকিল এটা ধৰি কথাটো ভালকৈ আলোচনা কৰোঁ। ভাইটি আৰু দুদিনমান মাহীহঁতে ঘৰতে থাকক ন। আৰু লুকাই নাথাকো বা। তোক কৈছিল নহয় মোক খেলাত চঞ্চা দিবলৈ। লৈ মোক। কিন্তু মোৰ লাইচেঞ্চ নাছিল, গতিকে মই এই কেছটোত ফচিবই লাগিব। দুদিন পলম কৰি থাকিলে মোৰ শাস্তি বাঢ়িহে যাব। কেনেকৈ পঠাই দিওঁ পাই অকণমান ফূৰ্তিৰ কাৰণে ইমান ডাঙৰ ঘটনাটো হৈ গ'ল। তহঁতৰ টেনশ্যনটো নাথাকো। মই থানালৈ গ'লে চব ঠিক হৈ যাব। সিহঁতে মোক মাৰপিট কৰি পলাবলৈ বাধ্য নকৰা হ'লে আজি এই ঘটনাটো নহয়। গতিকে মই সিহঁতক কেছ কৰিম। মই কেছ কৰিম। লাভ জানো কিবা হ'ব ভাইটি? কোনে কেতিয়া কাক কেনেকৈ মাৰপিট কৰিছিল তাৰ সাক্ষী দিবলৈ এজনো নোলাব। মুঠতে আমাৰ সকলোৰে বাবে কাল হৈ আহিল সেই এক্সিডেণ্ট। ঠিকে কৈছো। আমাৰ বাবে ডাঙৰ দুৰ্যোগ হৈ আহিলে এক্সিডেণ্ট। শুনিছো ল'ৰাটো মৰিল। এৰিবনে আমাক? এনেই ভক্তৰ দৰে কি আমাৰ লগত লাগিব বিচাৰি আছে? এতিয়া এৰিবনে? ভগৱান, ল'ৰাটো বচোৱা প্ৰভু। পুৰা মোৰ মনে কৈছে DSP ইমান সহজতে ৰেহাই নিদিলে। মাৰ্ডাৰ কেছ লিখিব DSP-য়ে। পুলিচ ধৰি আছে পাইছো। ভাইটি তুমি কাপোৰ আমি জনে যাব চাও। লৈ যাও। যি কৰে কৰক। এনেকে পলাই ফুৰিলে সকলো সমস্যা সমাধান নহয়।
ভাইটি কথাটো বিশ্বাস কৰক কিহৰ নাম মাৰি আছ? আরে মোৰ ল'ৰা ছোৱালী জ্বলে যেতিয়া এতিয়া তাক জিন্দা জিন্দা তলে দি মাৰে মাত নতাক। স্যার এক্সিডেন্ট কোনো কৰোঁ বুলি নকৰে মই বাইকলৈ আহি থাকোঁতে আপোনাৰ ল'ৰাটো তাৰমানে তই মোৰ ল'ৰাটো লাগিলে মুখেই মাৰি পেলাওক তাকে একো নকৰিব মই হাজিৰ কৰিছো বুঢ়া তোৰ এই ল'ৰাটোৰ চিতাখন যদি দাও দাওকৈ জ্বলে তেতিয়া তোৰ এই বুকুখন ফুৰিব নুফুৰে হা আৰু মোৰ এই পুৰি থকা বুকুখন ঠাণ্ডা কৰিবৰ কাৰণে মই তহঁতৰ ইয়ালৈ আহিছোঁ তহঁতৰ সকলোৰে সন্মুখত ইয়াক মই এনকাউণ্টাৰ কৰিলেহে মই শান্তি পাম ৰ'ব ছাৰ আইনখন নিজৰ হাতত তুলি নল'ব এটা এক্সিডেণ্ট কেছক লৈ আপুনি যি ইচ্ছা তাকেই কৰিব নোৱাৰে আইনে যি শাস্তি দিয়ে আমি মানি ল'বলৈ প্ৰস্তুত ঐ তই মোক আইনৰ অৱা ক খ পঢ়াবলৈ আহিছা তইতো কিনা কৈ আহিছ নে থানাত বাইকখন তোৰ মোৰ বাইক এক্সিডেণ্টটো তই কৰিছ মই কৰিছোঁ ঠিক আছে জেইল হৈ ফাঁচি হৈ মুক্তি হৈছে ঠিক আছে কেছটো বাৰু মই তোৰ নামতে লিখিম এতিয়া বাইক ল আৰু থানালৈ যা যা ইহঁতৰ লগত মোৰ এটা পাৰ্চনেল কথা আছে আৰু যা না থানালৈ কিয় ছাৰ প্ৰয়োজন হ'লে মই জেললৈ যাম কিন্তু আপোনাকে হাত ধৰি কৰি কৈ ছাৰ এই ল'ৰাটোৰ সন্মুখত এটা সুন্দৰ ভৱিষ্যত হৈছে তাৰ ভৱিষ্যতক লৈ এই বাপেক বায়েকৰ এটা সুন্দৰ সপোন আছে সৰু আছে মোৰ আছিল সপোন মই সহ্য কৰিব পাৰিম ছাৰ কিন্তু ইহঁতক একো নকৰিব আরে জানা যা এই ইয়াত পানী তো কাট পয় যাও এই তহঁতৰ সপোন তহঁতৰ পৰিকল্পনা চব তহঁতে নিজে নিজে ধ্বংস কাৰণ তহঁতে এই জিএসপি বৈকুণ্ঠ ফুকনৰ লগত খেল খেলিছে একেলগে দুখন খেল এফালে দিব ল'ৰা আৰু আনফালে দিব প্ৰেষ্টিজ দুয়োখন খেলতে মই বৰ বেয়া খেলিছোঁ বৰ বেয়াকৈ ফাৰ্ষ্ট হাফটো তহঁতে মোক হৰুৱাইছ এইবাৰ মই ছেকেণ্ড হাফ খেলিম মই জিকিব লাগিব মই জিকিবৰ কাৰণে মই মোৰ খেলৰ নিয়মটো সলনি তই ডক্টৰ হবি নহয় ডক্টৰ হবি নহয় চব খবৰলৈ আহিছোঁ মই যা জেলৰ কয়দীবোৰক চিকিৎসা যা আরে কোন সরকারে কয়দি কেটেও অ্যাপয়েন্টমেন্ট নিয়ে আরে জান আরে ইয়া পয়েন্ট আরে তো কাল তো হয়তো মই আপোনাক হাত জোৰ কৰিছোঁ ছাৰ ভাইটিক একো নকৰিব তাৰ ডাক্তৰ হ'বলৈ দিয়ক ছাৰ ইমান দিনৰ সপোন এটা আপুনি ভাঙি নেপেলাব ছাৰ এই সপ্তাহতে তাৰ এপইণ্টমেণ্ট লেটাৰ অহাৰ কথা দয়া কৰি ল'ৰাটোক মাফ কৰি দিয়ক মই আপোনাৰ ভৰি ধৰিছোঁ ছাৰ ভাইটিক এৰি দিয়ক এইবাৰলৈ তাক মাফ কৰি দিয়ক ছাৰ প্লিজ প্ৰয়োজন হ'লে মই আপোনাৰ ঘৰত চাকৰণি হৈ চব কাম কৰিম তথাপিও ভাইটিক এইবাৰলৈ মাফ কৰি দিয়ক ছাৰ ফোন করো সার্ভেন্ট যদি সার্ভেন্ট আমি ফোন করো তহঁতৰ সপোন তহঁতৰ পৰিকল্পনা পূৰণ হ'ব বিনিময়ত কি কৰিব লাগিব মই পইচা এটা মৰি গৈছে তহঁতে মাৰি পেলাইছ আৰু আনটো মৰি মৰি জীয়াই আছে না না ই দৰ্শন শাস্ত্ৰ পঢ়ি আছে দাৰ্শনিকৰ দৰে ৰজাৰ দৰে তই মোৰ ঘৰত চাৰ্ভেণ্টৰ সোমাব নালাগে তই মোৰ ঘৰত ৰাণীৰ দৰে বোৱাৰী হৈ সোমাব কি কৈছে ছাৰে চুপ মোৰ ল'ৰাই কইনা চিলেকশ্যন নকৰে কইনা মই চিলেকশ্যন কৰিছোঁ মোৰ ল'ৰাই কইনা নিব নাহে কইনা মই লৈ যাম ফুকন পৰিয়ালৰ লগত কইনাই কি সাজ পিন্ধিলে খুৱাব সেই সাজ পিন্ধাই কইনাক মই লৈ যাম ইয়াৰ পৰা
আপুনি এইবোৰ কি কৈ আছে কোনোদিনে নেদেখা নিচিনা ল'ৰা এজনৰ লগত মই বাঘে হৰিণাক মৰম কৰা দেখিছো মৰম কৰিব খুজিছো মই তহঁতৰ কোনো আপত্তি নকৰো যা তহঁতৰ হাতত ৰাস্তা দুটা চিন্তা কৰিছা কোনটো ৰাস্তাত তহঁতে কৰি দিবি এটা হ'ল তোৰ ভায়েৰৰ হাতত হেংকাম আৰু আনটো হ'ল মোৰ ল'ৰাৰ ডিঙিত বৰমাল্য এটা কথা ভাবি আচৰিত হৈছো বুজিছা তোমাৰ কোৱালিটি নথকা কুকুৰা কোন মানুহৰ ছোৱালী দিবহে অৱশ্যে কোনোবা ধীনাচৰ কামাৰি আছে যদি দিব কাৰণ সিহঁতেতো নাজানে তোমাৰ ককায়ৰ ডেমেজ কোৱালিটি দিব সঁচা কথা ক'লে তোমাক ঠাট্টা কৰা হ'ল শিকিছো তুমি 1 নম্বৰ ছোৱালী কম দিলে মই 2 নম্বৰত দিম তুমি 2 নম্বৰত দিলা মই 3 নম্বৰত দিম এৰা মেল ফেমেল বুলি কোৱালিটি এটা আছে বুজিছা তুমি ফিমেল কোৱালিটি কম দিব পাৰিলে মই মেল কোৱালিটি কম দিব নোৱাৰিম কিয় ঘৰখনৰ পৰিস্থিতি কি হৈ আছে তুমি দেখা নাই এনে সময়ত তুমি কথা কৈ মোৰ গৰম কৰি থাকিবা মোৰ কোৱালিটিৰ লগত নিমিলা কথা ক'লে মোৰো কিন্তু মোৰ গৰম হয় এৰা অংকবোৰ কিবা খেলিমেলি হৈ নাযাব সম্পত্তিৰ ডাঙৰ ককাৰৰ সম্পত্তিখিনি তুমিয়ে পোৱা আশা এটা আছিল এতিয়া সেইটোৰেই যদি এজনী চপাই আনে তেতিয়া সম্পত্তিখিনি তুমি পোৱাৰ কিবা আশা থাকিবনে সকলো সম্পত্তি তাইৰ কোৱালিটিত পেলাই ল'ব এইবোৰ একো নহয় ৰ'বা তেতিয়া বিয়াৰ নামটো আচল কথা হ'ল কাৰোবাক চোৱা চিতা কৰিব এজনী চাকৰণীহে আনিব খুজিছে এতিয়া তুমি মনলৈ থাকা মাহঁতে শুনে সৰ্বনাশ দেউতাৰ অভিভাৱকৰ কাৰণে সেই গোটেই ঘৰখন শেষ হৈ যাব মাতৃ বিকু উদং কৰি চবে সহ্য কৰিছো আৰু কৰি কিন্তু এজন অজনা ছোৱালী ডিঙি দিব তাকেহে দেই একেবাৰে ল' কোৱালিটি চিন্তা কৰিছে তেখেতে এটা কাম কৰোঁ নেকি সকলোৱে মিলি জুলি নহ'লে বিয়াখন বন্ধই কৰি পেলাম নুশুনে বাৰু ভাল কথা ভাল কাম তেখেতৰ মগজুত সোমাই যাব একেবাৰে গৰ্ব অহংকাৰৰ মানে তেখেতে জানে কি জানো চব জানো মই যি কৰিছো মই জানি বুজি কৰিছো পৰহিলে ডক্টৰ ৰূপক লৈ ভৈৰৱৰ গাছৰ শেষ হৈ যোৱাৰ পিছত মই ডক্টৰে কৈছে মই ৰূপৰ বিয়া পাতিম আপুনি মোক কি কৰিব লাগে এজনী ছোৱালী মুখাতে আনি কিয় কষ্ট দিব বিচাৰিছে কষ্ট আৰু তাই যিমান কষ্ট পাব তাতকৈ মই বেছি কষ্ট পাই আছো নিৰ্মালী আৰু ডক্টৰৰ এডভাইচটো ফলো কৰিছো ডক্টৰে কৈছে এজন সুন্দৰী পত্নী যদি মই তাৰ কাৰণে গোটাই দিব পাৰোঁ তেনেহ'লে সি লাহে লাহে সুস্থ হ'ব আৰু তাই যিমান কষ্ট পাব তাতকৈ মই বহুত বেছি কষ্ট পাই আছো মোৰ এনেকুৱা মন যায় মই যেন সিহঁতৰ ঘৰৰ সকলোকে উঠাই আনি জিন্দা জিন্দা জ্বলাই দিম কিন্তু লোকৰ কথা চিন্তা কৰি মই সিহঁতক একো কৰিব পৰা নাই নিৰ্মালী চোৱা ভৈৰৱক যমৰ ওচৰত বিক্ৰী কৰিছে আৰু ৰূপৰ কাৰণে এজনী সুন্দৰী পত্নী কিনিছো মই আজি কেছি গুচাই মোৰ ভাই ভদ্ৰামীয়ে ভৰা ৰাজকালিকাৰ ৰাণী হ'ব নোখোজে ভগা চুপুৰী আকাশৰ তৰা গণি গণি সপোনৰ পৰি হৈ থাকিব নকৰো মই চাকৰি মই আজি দেখি কৈ দিম মোৰ বাহ বছৰ অলুপিয়াছ নহয় যে কোনোবাই দৰ দাম কৰি কিনি লৈ যাব পাৰিব একো কৰিব নালাগে তহঁতে একো কৰিব নালাগে তোৰ দুখত তাই দুখী হৈছে তাইৰ দুখত তই দুখী হৈছ কিন্তু মই কাৰ দুখত দুখী হওঁ কাক এৰিম কাক সাৱটি লওঁ দুৰ্বল পিতৃ মই আত্মহত্যা কৰাৰ বাহিৰে তহঁত কামোৰে মই একো শিক্ষা দিবলৈ তই লোকাপত সোমোৱা মানে চাকৰি পঢ়িবি তাই GSTৰ পিঞ্জৰত সোমোৱা মানে সম্পৰ্ক দেউতা
মই চাকৰি নকৰিলেও জীয়াই থাকিব পাৰিব। কেনেকৈ পাৰিবি? জেইলৰ কয়দী হয় এজন আদৰ্শ শিক্ষকৰ ল'ৰাই জেইলৰ কয়দী হবি আৰু ৰাইজৰ গৰিহণা বুটলি বুটলি মই জীয়াই থাকিব লাগিব। মায়া মায়া খুৰা কানো তহঁত ইয়াতে ঐ তহঁতৰ চব টেনশ্যন আজিৰ পৰা দূৰ হৈ ধৰি ল তহঁত আজিৰ পৰা মুক্ত এই থানাত কেছটো মোৰ নামতহে লিখিছে বাৰে বাৰে মোৰ এটাই উত্তৰ মোৰ বাইক মই চলাইছো এক্সিডেণ্ট মই কৰিছো বাদ পুলিচে মানি ল'বলৈ বাধ্য ল'ৰাটো মৰি গ'ল যে আমাৰ হ'লে কেছটো ইমান শেষ হৈ গ'ল তেতিয়া হয়তো 2 বছৰমান জেল এই খুৰা তই দুখ নকৰিবিচোন কানো তই টেনশ্যন নল'বি সুন্দৰকৈ চাকৰিত জইন কৰি আৰামত ডিউটি কৰি যা বাকী মই চম্ভালি ল'বলৈ আছো নহয় এই মায়াক ক'লো এইটো কৈ থৈ যাওঁ যে আমাৰ বিয়াখন 2 বছৰ পিছ হ'ব মায়া তাইক নকওঁ মই জেললৈ যোৱা খবৰ পালে তাই খুব কান্দিব আৰু ইমান দিনৰ কাৰণে জেলত থাকি তাইৰ চকু পানী তাই খুৰা তাইক তই কবি নহ'লে তাই সপোন দেখি বৰ ভাল পাই নহয় আনক তই লিখি থকা সপোনবোৰ পূৰণ হৈ গ'ল এতিয়া আৰু তাই আমাৰ বিয়াখনত লৈ সপোন দেখি থাকক দে আৰু নকমেও তাই সহ্য কৰিবলৈ বৰ কষ্ট পাইছো তোৰ তেগে তোক মহান কৰিছে কিন্তু আমাক বৰ স্বাৰ্থপৰ অধৰ্মী কৰি তুলিছে পাৰ যদি তই আমাক ক্ষমা কৰিছে কি কৈছো ৰেবু খুৰা তই ডাক্তৰৰ বাইক হৈ শান্তিৰে থাককচোন মই জেলত সুখত থাকিব পাৰিম নহয় খুৰা উপকাৰ কৰা জনক হেনো পাহৰি যাব নাপায় তই আজি আমাৰ ইমান ডাঙৰ উপকাৰ কৰিছ আচলতে তোক পাহৰি যোৱাটোৱে আমাৰ কাৰণে সহ্য কৰিব নোৱাৰিলেও এষাৰ কথাটোক আজি মই ক'বই লাগিব সন্তানৰ কাৰণে বোলে বাপেক সৰু কেতিয়াবা স্বাৰ্থপৰ হ'বলগীয়া হয় এজন স্বাৰ্থপৰ পিতৃয়ে হাতযোৰ কৰি কৈছো মায়াক লগ কৰিবলৈ তই আৰু এইখন ঘৰলৈ কোনোদিন কিন্তু নাই তাই সুখৰ কাৰণে তই সকলো কৰিব পাৰিম এতিয়া তাই সুখৰ কাৰণে তাইক এটা বেয়া সপোন বুলি ভাবি তই পাহৰি এবাৰ তাইক সুধি চাওঁ মোৰ অভিপ্ৰায় তাই কি হ'ব পাৰি এবাৰ সুধি চাওঁ মোৰ লগত চুপতি নমৰাকৈ তাই ৰাতি টোপনি যাব পাৰিব এবাৰ সুধি চাওঁ মই জেলত থাকিলো বুলিয়েই তাই মোক পাহৰি যাব পাৰিব একো সুধিব নালাগে আজি আৰু তোৰ লগত চুপতি মাৰিবলৈ মই অনুমতি দিব নোৱাৰো কামোৰ কৰি মাতিছো তই ইয়াৰ পৰা যাগৈ যা পঠাই দিলো মানে তোৰ জীৱনৰ যৌক অংশটোৰ পৰা একেবাৰে বিয়োগ কৰি পঠাই দিলো তোক আকৌ এবাৰ সুধিছো ভাইৰৰ কাৰণে সকলোবোৰ ত্যাগ কৰি শান্তিৰে থাকিব পাৰিবি যদি ওৰেই দিন ওৰেই ৰাতি কান্দিবলগীয়া হয়
চকুৰ পানীখিনিক ভেটা দিবলৈ বুকুখন শিলেৰে সজাই লৈ কুকুৰা চৰি আনিবলৈ চেষ্টা মোৰ নামেই দেখোন মায়া মায়াবোৰ এনেকুৱাই মায়াৰ বান্ধোনবোৰ যেতিয়া কঠিন হয় বৰ কষ্ট পায় বুকুৰে সকলো মায়াতে বন্দী তেতিয়াও মোৰ কাৰণে মায়াবোৰ অকণমান ঢিলাই দিছে মইতো সাহস কৰিব পাৰিছো তই নোৱাৰিবি শংকৰে কিয় নোৱাৰিব চবেই পাৰিব মই এইখন ঘৰৰ মায়া এৰি অন্য এখন ঘৰৰ মায়াত বন্দী হওঁ তই ভাইটিৰ মায়াত বন্দী হৈ সুখেৰে থাক দেউতা মই পাৰিম দেউতা মই পাৰিম ভাইটিৰ সুখৰ কাৰণে মই তোৰ মায়া শংকৰৰ মায়া চব এৰিব পাৰিম নহয় মানে আগতে তুমি কলেজলৈ যাওঁতে মেকআপৰ দূৰত যিজনী লাকি আছিলা এতিয়াতো তুমি সেইজনী লাকি নহয় নহয় মানে ভাল তুমি এতিয়াও দেখিবলৈ ধুনীয়াই তথাপি আগতে মেকআপৰ জোৰত অকণমান বেছি ধুনীয়া আছিলা সেইকাৰণে কৈছো ফটো চাই মানুহে মানুহৰ কোৱালিটি ধৰিব নোৱাৰে বুজিছা ফটোত ৰং বিৰং এসোপামান ঘাঁহি লৈ যি ষ্টাইলত পজ দিব দেখিবা সকলো ফালে পিছ মুহূৰ্ততে মুখখন লৈ দেখিব ৰাণু মণ্ডলত কৈ কৈছি তোমাৰ অদ্ভুত কোৱালিটি ককাইৰে দৰা ট্ৰেইনিং কেইটামান দিবলৈ কৈছে তোমাৰ বাপেও যে কি মানুহ নহয় মোক তোমাৰ দৰা ট্ৰেইনিং দিবলৈ দিব লাগেনে অৱশ্যে ১৬,০০০ দিনা ট্ৰেইনিংটো দিবলৈ কোৱা মানে এনেকুৱা মানে কথাটো তোমাৰ এদি এনেকুৱা মানুহ নহয় ১৬,০০০ দিনা ট্ৰেইনিং দিবলৈ দিয়ে বুলিহে কৈছো নহয় একেবাৰে অদ্ভুত কোৱালিটি বিয়া দৰাই নাজানে তাই যে আজি বিয়া কাষৰ ঘৰৰ মানুহৰ নাজানে এইখন ঘৰত যে আজি বিয়া এইখন জানো বিয়া এজনী কইনালে বিয়া বুলি নকয় হয় ভাবো কি এজনী ছোৱালী গৈ অহাটো দৰকাৰ বুলি কয় বিয়া মানে মিঠা মিঠা ভাল মিঠা ইহঁতৰ মাজত আছে নেকি মা হিচাপে অসুন দুটা সন্তানৰ কাৰণে ধুনীয়া বোৱাৰী চোতালত বিয়া পাতি ভায়তী উৰুলিয়ে বিৰুতাকে দুখন হওক কিন্তু আজি বোৱাৰী কাটুৰি বুলি মোৰ হাত ভৰিবোৰ কপি বোৱাৰী আনি যেতিয়া চোতাল পোৱালেহিয়ে ভিতৰলৈ বাৰু মই আনিম কিন্তু তাই ঘৰ মোৱাৰ আগতে মই আপোনাক এটা কথা কৈ থৈছো আপোনাৰ পত্নী হিচাপে আপুনি দিয়া সেইবোৰৰ মূল্যৱান ৰাখি মই আপোনাৰ দম্ভ অহংকাৰ সকলো হজম কৰি আহিম কাৰণ মই সংসাৰ কৰিছিলো জীৱনটো ৰমণীলা সকলোৱে হৈ যাব কিন্তু এই ছোৱালীজনীয়ে সংসাৰ কৰিবলৈ আহিছে
নিজৰ সকলোবোৰ ত্যাগ কৰি নিজৰ জীৱনটো জলাঞ্জলি দিবলৈ গতিকে ফুকন পৰিয়ালৰ ডাঙৰ বোৱাৰী হিচাপে মান মৰ্যাদা সন্মানৰ পৰা যদি কিঞ্চিত মানুহ বঞ্চিত হ'ব লগা হয় মই কিন্তু আপোনাক হজম নকৰিম তোমাৰ ত্যাগ আৰু সাহসক মই চেলেঞ্জ জনাইছো বোৱাৰী আচলতে তুমি ভাইৰাৰ চাকৰিটোৰ কাৰণে তুমি মোক এবাৰো প্ৰশ্ন নকৰিলা যে তুমি যিটো ল'ৰাৰ লগত সংসাৰ কৰিবলৈ আহিছা সেই ল'ৰাটো আচলতে কেনেকুৱা যিটো ল'ৰাৰ লগত চিৰত কেন্দুৰ পিন্ধি গোটেই জীৱনটো তুমি পাৰ কৰি কৰি আহিছা সেই ল'ৰাটো আচলতে কেনেকুৱা ইউ আৰ গ্ৰেট আচলতে এইবোৰ হ'ল মায়া তুমি যেনেকৈ ভাতৃ স্নেহৰ মায়াত বন্দী হৈ মোৰ ঘৰলৈ আহিছা ঠিক তেনেকে ময়ো পুত্ৰ স্নেহৰ মায়াত বন্দী হৈ তোমাক বন্দী কৰি আনিছো মোৰ ঘৰলৈ আচলতে তুমি যিটো ল'ৰাৰ লগত সংসাৰ কৰি ঘূৰি আহিছা সেই ল'ৰাটো আচলতে এটা পাগল ঘৰলৈ অহা দুদিন হৈছে এতিয়া তাই ডাক্তৰ হ'ব লাগিব তুমি মই জানো তোমাৰ কষ্ট কিন্তু তাক সুস্থ কৰাৰ দায়িত্ব এতিয়া তোমাৰ তুমি তাৰ কাষতে সাৰ পালে তাক ফুলৰ সৈতে স্মৃতি এজনী নাৰীৰ কাৰণে কিমান মধুৰ সেই কথা মই জানো কিন্তু তোমাৰ ফুলৰ সত্যত আছে এটা পাগল ল'ৰা বহুত কষ্ট ভুগিবলৈ আহিলা বোৱাৰী বহুত কষ্ট কারেনত থাকি কোনো রাজ করেন রানী 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 কত তুমি রানী মই আপোনাৰ কাষতে আছো কি হ'ল মোক আপোনাৰ ৰাণীজনী যেন লগা নাই নেকি Don't disturb me! Brandy, come, Brandy! Whiskey, come, whiskey! Hey, Nisa, do this down! Hey, get down! Relax, জীৱনটো ওলাই যাব শুকান দেহাটো নিথৰ হৈ পৰি ৰ'ব
আৰু তাকে চাই চাই মই তোর জীবনে আমার সুই চাবি লাগে না মরণ করতে জানা আরে মরণ জীবন উড়াই দেব মারি ধরি আনি দেহত ভৰাই দি আকৌ উড়াই দেব মারি ধরি আনি দেহত ভৰাই দি মরণ রাজা রানীর মই ৰজাই আদেশ কৰিছো মোৰ ৰাজ দৰবাৰত চিঞৰ বাখৰ নকৰিবি চুপ Halo. লাহে লাহে সকলো দুটা দিন হৈছে যিটো ল'ৰাকে আজি 2 বছৰ ডক্টৰে ভাল কৰিব নোৱাৰিলে সেই ল'ৰাটোক এসপ্তাহে এজন ছোৱালীয়ে কেনেকৈ ভাল কৰিব ভাই চিনি পালো ডক্টৰৰ পৰামৰ্শ সুন্দৰকৈ ঔষধ খুৱাওক মৰম কৰক মুঠতে মোৰ ল'ৰাটো সুস্থ হ'ব লাগিবই বৰ কষ্ট পাইছে তাইক বুজাই দিবা লোক পাগল হলেও বলিয়া কুকুৰৰ দৰে কামুৰিবলৈ নাযায় আমাৰ ভমকত কিবা এটা ক'ব পাৰে কিন্তু মাৰপিট নকৰে ৰূপে মোৰ এইখন ঘৰৰ বংশ ৰক্ষা কৰিব লাগিব গতিকে দিনক দিনে সুস্থ হ'ব লাগিব যদি বুৱাৰী ধৈৰ্য তেনেকৈ নকবা তেনেকৈ যদি বুৱাৰীয়ে কেনেবাকৈ ধৈৰ্য শিকলি ছিঙি যায় তেনেহ'লে মই তাইক মোৰ ঘৰৰ সকলো সা সম্পত্তি তাইৰ নামত উইল কৰি দিম তথাপিও যদি তাই অধৈৰ্য হয় তেনেহ'লে মই তাইক হাতযোৰ কৰি ধৰি আপুনি বুৱাৰী ইমান সলনি হ'ব পাৰিব এৰা নিৰ্মলে এইবোৰ হ'ল সকলো মায়া আজি মই পুত্ৰ স্নেহৰ মায়াত বন্দী হৈ আজি মই বলিয়া হৈ গৈছো জানা আৰু এটা বলিয়াই ল'ব মোকো বলিয়া কৰিবলৈ আপুনি এইখন ঘৰলৈ বোৱাৰী কৰি আনিলে মই ভবা নাছিলো মোৰ জীৱনটোক আপুনি এনেকৈ আন্ধাৰৰ মাজেৰে ঠেলি দিব এজন পাগলৰ পত্নী হৈ থাকি থাকি ময়ো যে এদিন পাগলী হৈ যাম সেয়া মই ঠিকেই বুজি পাইছো কিন্তু মই পাগলী হোৱাৰ আগত এই ঘৰখনক লৈ মোৰ এটা ভিডিঅ' বনাবলৈ বৰ মন গৈছে মোৰ জীৱনৰ শেষ ভিডিঅ' যিটো ভিডিঅ'ৰ কমেণ্টবোৰ পঢ়ি পঢ়ি এইখন ঘৰৰ প্ৰতিজন সদস্যও এদিন পাগল হ'ব লাগিব নাই পোৱালি তেনেকুৱা নকৰিবা তেনেকুৱা আৰু ময়ো যদি আপোনাক হাতযোৰ কৰি কওঁ মোৰ জীৱনৰ পোহৰখিনি উভতাই দিয়ক
পাৰিব আপুনি উভতাই দিবলৈ নোৱাৰে কাৰণ আপোনাৰ দৰে স্বাৰ্থপৰ অহংকাৰী মানুহে আনক কেৱল দুখ দিবহে জানে সুখ দিব নোৱাৰে ভয় নকৰিব এইখন ঘৰৰ মান সন্মানত আঘাত হোৱাকৈ কোনোদিনে কোনো কামেই মই নকৰিম পাগল হলেও এইখন ঘৰত মোৰ এজন স্বামী আছে যাৰ নামৰ সেন্দুৰ মনেৰে মোৰ এই কপালখন মই জিলিকাই ৰাখিছো আন নহলেও বিধৱাবোৰৰ আগতো গৌৰৱ কৰি ক'ব পাৰি মোৰ সেন্দুৰখন জিলিকি আছে নাকান্দিবা বোৱাৰী মানুহবোৰে আশাবোৰ বুকুত বান্ধি দেখোন চাবা তোমাৰ মৰমত তোমাৰ তোমালোকৰ এখন সুখৰ সংসাৰ হ'ব মই কোনো মানসিক ডাক্তৰ নহয় মা পাৰিম জানো মই তেখেতক সুস্থ কৰি তুলিবলৈ মোৰ বিশ্বাস তুমি পাৰিবা বোৱাৰী কিন্তু কৰ্মৰ পৰা বাধা নকৰিবা দেউতাকৰ টকাৰে উচ্ছৃঙ্খল হোৱাৰ পাৰ এটা সুস্থ ডেকা আছিল মিছা শব্দকৈ এৰি কি বিল্ডিং হঠাৎ আহি কেনেকৈ তলত পৰি আমি গমেই নাপালো তাৰ মূৰটো ভাঙি পৰিছে আমি হস্পিটেলত লৈ গলো তাৰ জীৱনটো ঘূৰি আহি কিন্তু মগজুটো শূন্য হৈ পৰিল তেতিয়াৰ পৰা তাৰ পাগলামি চাই চাই বহুত কান্দিছো বোৱাৰী আজি তুমিও কান্দিবলৈ আহিছা এই ঘৰখনলৈ বোৱাৰী পাৰা সেইটো ভগীয়া মাতৃক তুমি নোৱাৰা তাৰ লগতে মুখ মাৰি তুমি মুক্ত হৈ যোৱা বোৱাৰী তেওঁ হাৰ পাইছে মই তেওঁৰ কাষলৈ যাওঁ জনপ্ৰিয় খেলাড়ী জনপ্ৰিয়তা বজাই ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল আমাৰ জনপ্ৰিয় ডাক্তৰ হ'বলৈ এতিয়াৰে পৰা চেষ্টা কৰিম জনপ্ৰিয়তাটো বজাই মোৰ চকুৰ ৰাখিবলৈ পানীৰে অনুৰোধ সাগৰ জনোৱা হ'ল সৃষ্টি হ'লেও আপোনাক আৰু কোনোদিনে কান্দিব নিদিব কথা দিলোঁ আপোনাক মোক চিনি নাপাব আচলতে নতুন সম্পৰ্ক গঢ়াৰ নীতি নিয়মবোৰ পালন কৰিবলৈ আমিতো সময়ে নাপালো মায়াৰ দেউতা হয় নেকি কওকচোন কওক বোৱাৰী কোন আহিছে তাই আহিবলৈ বাৰে বাৰে মানা কৰি আহিছিলে কিন্তু মায়াবোৰ জানো চিনিব পাৰো আজি এসপ্তাহে মই ভালদৰে শুব পৰা নাই চাব পৰা নাই এবাৰ তাইক চাই গ'লেহে কিজানি আহিবলৈ মানা কৰিলেও মই নহাকৈ থাকিব নোৱাৰিলো আচলতে শান্তিৰে উলিয়াই দিয়া ছোৱালীজনীৰ চিন্তাটো মাক বাপেক বলীয়া হৈ থাকে তোকতো মই বলিৰ কথা সজাইহে উলিয়াই দিছিলো আছে দেউতা মই বহুত সুখত আছো বহুত সুখত যেতিয়া দুখবোৰে বুকুত খুন্দিয়াই থাকে তেতিয়া লুকাবলৈ হাজাৰ চেষ্টা কৰিলেও মুখখনে কিন্তু তাক ধৰা দিবই তোক এটা সুখৰ খবৰ দিবলৈ আহিছো এইখন ভাইৰৰ এপইণ্টমেণ্ট লেটাৰ যাৰ কাৰণে তই আমাক সকলোকে ত্যাগ কৰি গুচি আহিছিলি চা হেঁপাহ পলোৱা কাগজখন পঢ়ি চা এই যে ইমান দিনৰ সপোন এটা পূৰণ কৰি দেখুৱালে
দেউতা সি কিয় নাহিল সি তোক বেয়া পাইছে তাৰ কাৰণে তোৰ সপোনবোৰ ধ্বংস কৰা সি সহ্য কৰিব পৰা নাই নালাগেনে সি মোক সহ্য কৰিবলৈ তাক গৈ কবি মই বহুত সুখত আছো সুখবোৰ হজম কৰোঁতে কৰোঁতে যদি কেতিয়াবা মোৰ এই বুকুখন বিষাই নহয় মোৰ চিকিৎসা কিন্তু সিয়াই কৰিব লাগিব কাৰণ সি মোৰ সপোনৰ ডাক্তৰ তোৰ সঁচাকৈ বৰ কষ্ট হৈছে নহয় নাই কোনেনো কৈছে মোৰ কষ্ট হৈছে? দেখা নাই ইমান ডাঙৰ ঘৰ বাহিৰত গাড়ী মাটি সম্পত্তি আৰুনো কি লাগে দেউতা মোক কিন্তু এই কুকুৰৰ মাজত জোৱাই নাম এবাৰো নলগিছিল শহুৰে কৈ আহিছিল জয় বোলে দাৰ্শনিকৰ দৰে দৰ্শন শাস্ত্ৰ পঢ়ি থাকে এখন বেলেগ পৃথিৱীত ৰজাৰ দৰে বিচৰণ কৰি থাকে ক'ত আছে তেওঁ মাতচোন এবাৰ তেওঁৰ ওচৰত তোক ৰাণী যেন দেখিলে নেদেখি মই এবাৰ চাই যাওঁ নালাগে দেউতা তেওঁক তই চোৱাৰ ইচ্ছা নকৰিবি তেওঁ এখন বেলেগ পৃথিৱীত থাকে য'ত কোনো মায়া নাই মায়াবিহীন পৃথিৱীখনৰ তেওঁ হৈছে একচ্ছত্ৰী ৰজা আৰু মই তেওঁৰ পৃথিৱীখন দুৱাতে ঢুকি নোপোৱা দুৰ্ভগীয়া ৰাণী আমি দুইটাকে একেলগে দেখিলে তয়ো হয়তো পাগল হৈ যাবি দেউতা নালাগে নে নহয় তথাপি মই মোৰ জোৱাইক চাইহে যাম মই জানি যাম বুজি যাম আৰু মোৰ আত্মীয়বোৰৰ আগত গৰ্ব কৰি কম এখন দেশত এজন ৰজা আছিল এজন দুৰ্ভগীয়া পিতৃৰ কন্যাক ৰাণী কৰিবলৈ ৰজাৰ দেউতাকে হৰণ কৰি নিছিল আচলতে ল'ৰাজন আছিল সাইগ্রামাকে কোন দোস্ত পথে কো কলগছি কিন্তু কলগছি মুখে নামাটা কিয় কলগছি বাহিৰক চাবলৈ গোটেই দিনটো তই ঘৰত নাই কিমান বিচাৰিছো জানো এপইণ্টমেণ্ট এটা হ'ল টেবুলত দেখা নাপাই মই ঠিকেই অনুমান কৰিছিলো তই যে সেইখন ভাত দেখাবলৈ গৈছিলি কি দৰকাৰ আছিল তালৈ যাবলৈ খং নকৰিবি চোন এইখনৰ কাৰণে জানো তাই আমাক সকলোকে ত্যাগ কৰি যোৱা নাই এৰি যোৱা চলক চাবলৈ দিব লাগে বিচাৰি গৈ কি মৰিব কৈছে মৰক তাই খং নকৰিবি চোন কিয় নকৰিম দেউতা মই কি ভোক বিচাৰি ইমানেই বলিয়া হৈছিলো নেকি যে তাই ভোকখিনি মই আজৰি আনি লওঁ মোক উদ্ধাৰ কৰিব মই তাই নিজৰ ঠিক কৰিব লাগে শংকৰদাইতে একো গম নোপোৱাকৈ জেলত সোমালে গৈ সি যদি একো কথা গম পায় মোৰ দৰে সিও কষ্ট নাপাব নে দেউতা কিয় নাপাব তাৰো বুকুখন ফাটি যাব সিহঁত দুইটাৰ মিলামিচা দেখি মই আশা দিছিলো তোৰ চাকৰিটো হোৱাৰ পিছতে সিহঁতৰ বিয়াখন মই পাতি দিম কিন্তু ভাগ্যৰ চকৰিটো চাচোন সব তাই কাৰণে হৈছে দেউতা সব তাই কাৰণে হৈছে বহুত দুখ পাইছো বহুত দুখ পাইছো তাই কেনে আছে সুধিব মন যোৱা নাই তোৰ মুক্ত চৰাই আছো সজাত বন্দী হৈ থাকিলে কিমান দুখ কষ্ট জীয়াই থাকে মোৰ বুজিবলৈ বাকী নাই তোৰ কেনেকৈ দুটা চকু জুৰি দেখিয়ে মই অনুমান কৰিছো বা দুখত আছে নে সুখত আছে ভগৱানে তাইক জীয়াই থকা শক্তিখন দিলেই হ'ল আৰু দেউতা পাই ইমানেই দুখ হৈছে এজনী ছোৱালীৰ কপালত লিখা আটাইতকৈ ডাঙৰ দুখটোৱে লিখিছে তাইৰ কপালত তই এটা কাম কৰিব পাৰিবিনে তোৰ সুখৰ কাৰণেতো তাই সকলো ত্যাগ কৰি গুচি গ'ল নাই এতিয়া তাইৰ সুখৰ কাৰণে তই এটা কাম কৰিব লাগিব দুবাহুত যিমান বল আছে মগজুত যিমান জ্ঞান আছে সকলোখিনি লগ লগাই তই চিকিৎসা কৰিব লাগিব কিন্তু কাৰ এজন পাগলৰ নষ্ট হৈ যায় মাথা নষ্ট হৈ যায় এনেকৈ নোৱাৰিব শুনিছা কি কৈছো
কোৱালিটি কৈছো নহয় তুমি মই ঘৰখনত এতিয়া জিৰ' কোৱালিটি তুমি দেখোন কৈছিলা পাগল কোৱালিটি ককায়ৰ লেবাৰ কৰিহে সেইজনীকে দি এখন ঘৰত সোমাইছিল এতিয়া দেখিলা ইফালে বোৱাৰী ইফালে মাইজনী দেখিলা কেনেকুৱা কোৱালিটিটো হৈছে এই তোৰ কোৱালিটি ভাল হলেহে ভাবিবা ভাবিছিলো এটাতো মৰিলাই এইটো মৰিলে সম্পত্তিখিনি আমাৰ নামত হ'ব এতিয়া দেখিছো পাগলটোও ভাল হ'ব সম্পত্তিও সেইজনীৰ নামত হ'ব নোৱাৰে কিমান মোৰ সম্পত্তি তাই অকলে কিয় ভোগ কৰিব তেনেহ'লে কি কৰিবা তাইৰ লগত এই নকম এনেকে 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 ভাগ কৰিবা লাভ নাই এইবোৰ কোৱালিটি খেল খেলি সম্পত্তি যদি নিজৰ কৰিব নোৱাৰে কৈ দিছো কিন্তু দেই শহুৰৰ ঘৰত গাড়ী ধৰি খাই থকা বেমাৰী থাকি থকা মজাটো কিন্তু তুমিয়ে পাবা পিঠি ভাল ভাল কৰি তুমি খং নকৰিবাচোন মই কিবা এটা কৰিম নহয় এইজনী এতিয়া মোৰো দেখিব মন নাযায় তাই ঘৰখন কিবা যাদু বন্ধ কৰিলেহেঁতেন এই সমাজে গোটেইখন নিজৰ কৰি পেলা আনকি পাঘৰ দৰে যেদি কোৱাই বক কৰি পেলা এতিয়া তাই যি কৈ দিয়ে তাকে শুনি সিমানেই নহয় এইৰকম চোৱা এইৰকম হেভি কলৰ আঠা লগাবি দুইটা সেইজনী পিছত লাগি থাকিব এনেকে এনেই নোখোৱা হ'ল আজি দেখা নাই কেনেকৈ ফুৰাবলৈ লৈ গৈছে পুতেক ভনীয়েকক কেতিয়াবা এনেকুৱা কোৱালিটি খেল খেলি দিম নহয় হেভি কলৰ আঠা এৰাই কোন ক'ত ছিটিকি পৰিব একো ঠিক নাই কোন চিনিয়ে পোৱা কোন যোৱাই মনে মনে মানে বহিবলৈ ভয় এইবোৰ আহিব ভালে হ'ল আপোনালোকৰ মনৰ কোৱালিটি ভাল হ'ল আমাৰ পেটৰ কোৱালিটি কালি হ'ল তাই কি তহঁতৰ চাকৰৰ নিকট জানিছ নেকি পানী কৰি ৰদাই নহ'লে যে আমি পানী এটুপিৰো যোগ্য নহয় সেই কথা মই ভালদৰে ভাত বনাবলৈ আপুনি শিকাই দিব নোৱাৰিলে এতিয়া এই গতি মোৰ হৈছে কি ছোৱালী বিয়া পাতি নহয় কিন্তু হ'লেও মই আপোনাক তেনেকৈ কওঁতে একো কোৱা নাই আপোনাৰ অপদাৰ্থ কথাটো শুনি লওক আপোনাৰ এই আৱৰ্জনাবোৰে কৈছে মই নাই কোৱা তোমাৰ চাগে ভাগৰে লাগিছে দিনটো তাতো এনেকৈ ঘূৰি ফুৰিছা একো নাই মা এতিয়া আৰু অভ্যাস হৈ গ'ল যে একো নহয় দিয়ক সিও আজিকালি তোমাৰ লগত থাকি ভাল পোৱা হৈছে যেন পাইছো তুমি কাষত থাকিলে তাৰ পাছত আমি বকমি সঁচা মা মোৰ আজিকালি তেনেকুৱাই লাগে তেওঁ যেন মোক চিনি পোৱা হৈছে বুজি পোৱা হৈছে মাজে মাজে এনেকুৱা লাগে তেওঁ যেন মোৰ মুখলৈ ৰং লাগি চাই থাকে কিবা যেন ভাল লগা কথা ক'ব খোজে কিন্তু ক'বহে নোৱাৰে মই যদি অকণমান আঁতৰি দিম নহয় একেবাৰে চিঞৰ বাখৰ আৰম্ভ কৰি দিম মা আপুনি একেবাৰে ওচৰত অকণমান ৰখোন মই আৰু কাৰণে কিবা অলপ লৈ আহিছোঁ চাচোন মই তোৰ মা তোৰ মুখত মা শব্দটো নুশুনা বহুত দিন কিয় পাহৰি গলি মা শব্দ কেতিয়া মাতিবি মোৰ মা বুলি সৰু ল'ৰা দৰে ঠগত খানাকে বোলো তুমি মোৰ চাবুকটা লৈ আহা ৰাজকাৰী কোনোবাই কান্দিছে কোনোবাই অত্যাচাৰী প্ৰজাই কাৰোবাক অত্যাচাৰ কৰিছে ৰাণী 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 ক'ত যোৱা তুমি ক'ত যোৱা মই আপোনাৰ কাষতে আছো কিয় ইমান কৈছে অৰিছে মই আপোনাৰ কাৰণে অকণমান ৰাখি আহিব এইখিনি খাই অকণমান ৰেষ্ট ল'ব ব'লক দিনটো ঘূৰি ঘূৰি খাব লগা নাই আপোনাৰ কি ৰজাক মাৰিবলৈ তহঁতে দি দিছ তহঁতৰ ইমান সাহস বহুত সহ্য কৰিছো এটা দুটা দিন নহয় দুটা বছৰে তই আমাক জনাইছ
বাপেৰে তোক ৰজাৰ দৰে ৰাখিবলৈ ধন সম্পত্তি পাহাৰ সাজি দিছিল কিন্তু পাগল ৰজা হৈ পাগলৰ লাজ শাসন চলাবলৈ নহয় সেইজনী তোক ষড়যন্ত্ৰ কৰি মাৰিবলৈ অহা কোনো বিদ্ৰোহী নাৰী নহয় নিজৰ সকলো ত্যাগৰ পাছত তোক সুস্থ কৰি তোৰ লগত সুখৰ সংসাৰ কৰিবলৈ অহা তোৰ মৰমৰ ৰাণী তই তাইক অত্যাচাৰ কৰ তেওঁক আপুনি একো নকৰিব বহুত দিন বহুত ৰাতি তেখেতৰ মই মাৰ খাইছো সেইবোৰ তাৰ মৰম বুলিয়ে ধৰি লৈছো পাগল এজনে মৰম কৰিবতো নাজানে নহয় মৰম কৰিব নজনা পাগলজনে চৰ লাঠি গালি গালা সেইবোৰেতো মৰম কৰিব তাৰে কাণ্ডবোৰ দেখি তাক মই মাৰি পেলাবলৈ মন গৈছে বোৱাৰী মোক বিধৱা কৰি আপোনাৰ কি লাভৰে মা যেনেকৈ যি পৰিস্থিতি তাই নহওক কিয় তেওঁৰ নামৰ সেন্দুৰ কণেৰে মই মোৰ কপালখন জিলিকাই ৰাখিছো সেন্দুৰক পূজা কৰিবলৈ মই জানো মা এই সেন্দুৰখন মচি পেলোৱাৰ কথা আপুনি আৰু দ্বিতীয়দিন কেতিয়াও নকব আপুনি যাওঁগৈ যাওক তেখেতক মই দুটাই হাত আপুনি ভিতৰলৈ যাওক হেৰি শুনিছেনে আপুনি কেনেকুৱা কৰিলে মায়ে বৰ কষ্ট পায় জানে মোৰ কথা বাদ দিয়ক আপুনি মাৰ কথাটো এবাৰ ভাবক আপুনি সদায় ৰাণীৰ কথা কয় নহয় নিজকে ৰজা বুলি কয় বাস্তৱলৈ ঘূৰি আহি মোৰ লগত ৰজা ৰাণীৰ খেলখন খেলিব নোৱাৰে আপুনি ৰজা মই আপোনাৰ ৰাণী আমি দুয়ো এনেকৈ বহি লওঁ হেঁপাহ পলুৱাই মনৰ কথা পাতি আপোনাৰ যদি ভাগৰ লাগে আপুনি মোৰ কামটো ইয়াতে এনেকৈ মূৰ থৈ জিৰণি ল'ব হ'ব আমি বহুত কথা পাতি থাকিম কথা পাতোতে আপোনাৰ ভাগৰ লাগিছে ন আপুনি মোৰ কামটো ইয়াতে আহক এনেকৈ মূৰ থৈ জিৰণি ল'ব মই মৰমেৰে আপোনাৰ মূৰটো দরজাখন খোলা দেখি হঠাৎ সোমাই কেঁচুৱাৰ দৰে নিচুকাই ডিঙি আৰু খুৱাই আছো আৰু মই শান্তিৰে শুবলৈ অকণমান ঠাই বিচাৰি তোক চাবলৈ অহা নাই তোৰ দৰে স্বাৰ্থপৰ এজনীৰ মুখ চাবলৈ মোৰ আৰু মন নাই মাত্ৰ এটা কথা জানিবলৈ আহিছো ডিএছপিৰ বোৱাৰী হলেই যদি ভাইৰে ডাক্তৰ হ'ব পাৰে মোক জেল খাবলৈ বাধ্য কিয় কৰালে দুবছৰ জেলত থাকিব লাগে মোক ছমাহতে কিয় মোকলাই দিলে পুতলা দেখি মই পুতলা মংগলে মৰম কৰে মংগলে নলি ক্ষমা কৰি দিয়ক মই ভগৱান দেখিয়া তই ভৰিত ধৰি ক্ষমা কৰিবি আৰু মই তথাস্ত বুলি তোক ক্ষমা কৰি দিম কিয় কৰিলি এনেকুৱা কলৈ গ'ল তোৰ কলিজাত থকা মৰম মোৰ কোনো উপায় নাছিল উপায় আছিল কিন্তু তই কপালত সেন্দুৰ লোৱাৰ আগতেই
তই মোক বিষ খুৱাই মাৰি পেলাব লাগিছিল জেলৰ ভিতৰতে মই এটা কঠিন চাপ কৰিছিলো 2 বছৰ পাৰ হ'ব ইমান দিন নেদেখি হৈ থকা চকুতি নমৰাকৈ থকা কথা মনত পৰি দুহাত মেলি তোক খাব দিল তোমাৰ মুখত যেতিয়া শুনিলো তই ডিএছপি কুঁৱৰী হৈছ তোক মোৰ ঘিণ লগা হ'ল অভিশাপ দে শংকৰ যিমান মন যায় সিমান অভিশাপ দে মোক মই অলপো বেয়া নাপাওঁ মাথো এতিয়াৰে পৰা তই মোৰ কথা পাহৰি অন্য সুখ বিচাৰি নগৈ যা মই তই ৰাজত্তালিকাত সুখতে আছো নহয় তই মোৰ কলিজাত বৰ বেয়াকৈ আঘাত কৰিলি এই আঘাতবোৰে মোক সুখত থাকিবলৈও নিদিয়ে আৰু তোক পাহৰি যাবলৈও নিদিয়ে তাৰমানে তই কলিজাৰ বিষটো লৈ জীয়াই থাকিম মই যিদিনা এই বিষটো গেলি পচি দুৰ্গন্ধ ওলাব তোৰ মৌৰ কমহি চা ডিএছপি তহঁতৰ স্বাৰ্থৰ হাতোৰে নিমাল লেতেৰা যে আমাৰ দৰে কোমল মানুহৰ কেঁচা কলিজাৰ ঘাঁবোৰ এনেকৈ গেলাই শংকৰ হৈছে মাথাতে পৰিলে মই কিন্তু চাৰ্ভে কোৱালিটিৰ হেৰি নহয় দেই নিদিয়ে সেই পাগলটো চলাবলৈ আমাক ফুটা কৰি এটাও নিদিয়ে হ'বলৈ কি আছে চোৱা তুমি পাগল হৈ যা পাগল হৈ কুকুৰ চাই থাকে মই যাওঁ খেদিব নালাগে ভাড়া কৰি সেই পাগলটোক দেখুৱাই মাৰি পেলাব পাগলটো কিবা কোৱালিটি হ'ল নেকি হে সি মৰিলে সেইজনী এখন ঘৰৰ পৰা ওলাই যাব প্ৰয়োজন হ'লে মই তাকেই কৰিম কৰিব পাৰিবা পাৰিবাতো যত্ন চিঞৰ বাকৰ উৎপাতবোৰ অকণমান নাইকিয়া তেওঁ কিন্তু এতিয়াও আপোনালোকক ভালকৈ চিনি পোৱা হোৱা নাই দেউতা হ'ব হ'ব লাহে লাহে সকলোকে চিনি পোৱা হ'ব এটা সময়ত কি মোক দেৰি কৰি মাতিব তোমাক প্ৰত্যেক ঘৰৰ মানে আপোন আৰু তোমালোকৰ এই সংসাৰখনত ৰঙা নীলা সপোনবোৰে আগুৰি ধৰিব মই বহুত দুখ পাইছোঁ বোৱাৰী তুমি আৰু অকণমান কষ্ট কৰা অকণমান কিয় দেউতা মই মোৰ সমস্ত উজাৰি তেওঁক সুস্থ কৰিবলৈ চেষ্টা কৰিম চোৱা বোৱাৰী মোৰ অজস্ৰ ধন সম্পত্তিৰ ঘৰেৰে ভৈৰৱক বচাব নোৱাৰিব ৰূপক সুস্থ কৰিব নোৱাৰিব তোমাৰ আদৰ যত্নতে ৰূপৰ চিঞৰ বাকৰ উৎপাতবোৰ অকণমান নাইকিয়া হৈছে কি পৰিৱৰ্তন হৈছে কোন সোমাই আহক আহক সোমাই আহক ইয়ালৈ কিয় আহিছা মায়াক দিবলৈ আহিছো মই তোক দিবলৈ আহিছো তাই এতিয়া মোৰ এইখন ঘৰৰ বোৱাৰী তাই মোৰ উশাহ হৈ উশাহ তাই মোৰ কলিজা হৈ তাইৰ অবিহনে মোৰ হাওঁফাওঁটো নচলে ইয়াত পাগলামি নকৰিবি চা এইখন ডিএছপি বৈকুণ্ঠ ফুকনৰ ঘৰ ইমান দিনে তাকে শুনি আছিলো যে এইখন ডিএছপি বৈকুণ্ঠ ফুকনৰ ঘৰ আজি ঘৰৰ মুখত শুনি গম পালো এইখন আচলতে এটা পাগলৰ ঘৰ নাথাকো মনে মনে সিদিনা মই গমেই নাপালো ধনী মানুহৰ বোৱাৰী হৈ শান্তিৰে থাকিব পাৰিবি বুলিয়েই তোক আশীৰ্বাদ দি ইয়াৰ পৰা মনে মনে কৈছিল ক'ত মুখমতো বল মায়া এই সাগৰৰ মাজত মই তোক বন্ধ খাই পৰিবলৈ নিদিম
তোৰ শংকৰ এতিয়াও জীয়াই আছে ময়ো এতিয়াও জীয়াই আছো তাইক মোৰ ঘৰৰ পৰা উঠাই লৈ যাবলৈ তই ক'ত পাব তই প্ৰথম উলিয়াই মোৰ কলিজাটোক মোৰ পৰা এনেকৈ কাটি ল'বলৈ মই জানো তহঁতৰ এটা মধুৰ সম্পৰ্ক আছিল তথাপিও মই তাইক কুঁৱাৰী কৰি আনিছো তাইৰ কথা মতে মই তোক জেলৰ পৰা ছমাহতে মুকলাই আনিছো তাৰ অৰ্থ এইটো নহয় যে মই তোক মৰম কৰিছো যা কুঁৱাৰীয়ে মোৰ উতলি থকা মগজুৰ স্বভাৱটো সলাই পেলাইছে তই আৰু বেছি উতলাবলৈ চেষ্টা নকৰিবি মাৰিবি জেলত ভৰাবি আৰু যিকোনো কৰ তথাপি মোৰ মায়াক মই এনেকৈ এৰি থৈ নাযাওঁ আপনি আর শান্ত হোক না প্লিজ মই আপনার হাত জোর করেছি আপনি অকণমান শান্ত হোক চাও তাক মই বুঝাও সি মোৰ কথা শুনিব আপুনি ইয়াৰ পৰা অকণমান আঁতৰি দিয়কচোন দেখা আমি অকণমান শান্ত হওঁ বুজোৱা কুঁৱাৰী তোক ভালদৰে বুজাই দিয়া আৰু যদি নুবুজে তাক কবা মোৰ ইউনিফৰ্মটোৰ তলত এটা ৰিভলভাৰ ওলমি থাকে তাৰ এটা গুলি খৰচ কৰিবৰ কাৰণে মোক বেছি সময় নালাগে মই তোক ঠাণ্ডা মগজেৰে কৈছো তোৰ মায়াজনী এতিয়া মোৰ ঘৰত কুঁৱাৰী হৈ আছে তাইক আৰু ডিষ্টাৰ্ব দিবলৈ এইখন ঘৰলৈ নাহিবি আৰু যদি দ্বিতীয় দিন তোক এইখন ঘৰত মই দেখা পাম মৰিম তোৰ কাষতে মৰিম মই মোৰ মৃতদেহটো চুই তই এবাৰ শান্তি পাব এই অন্তৰ পদে শান্তি পাব কিন্তু এনেকৈ ইয়াত মই তোক এৰি থৈ নাযাওঁ জোৰ কৰি কপালত সেন্দুৰটো ৰাখিলে বিয়া হোৱাত নুবুজায় শান্তিৰে মৰমেৰে জীয়াই ৰাখিবলৈ এই অংকন সোণৰ ঘড়ী টিকটক যুদ্ধ কৰা হৈছে যুদ্ধ হৈছে ভয়াৱহ যুদ্ধ আরে সিংহাসন লড়িছে রানী যুদ্ধ আমার বড় ভয় লাগে যুদ্ধ আমার বড় ভয় লাগে তোরা কি দিব মাইনা তোরা কি দিব ই কোন ও রাজ দরবারে বিদ্রোহ করি বলাইছে মারি পেলাম মই করবি রানী লাগে হয়তো রানী লাগে তুই জানো তোর এই রানীজনী এজন তেজ কাপড় মানুহ তাইৰ এটা কেঁচা কলিজা আছে কলিজাত বহুত সপোন আছে পাৰিবি তই তাইৰ এটা সপোন পূৰণ কৰিব পাৰিবি মোক কাজে পরওয়াল লাগে রাজ করেগত বিদ্রোহী কন্য কসু কথা দিম কাটিবি তই মোক কাটিবি তোৰ পাগল এটা কৰি পেলাব হয় মোৰ বৰ বেছি ভয় নালাগে তই মোক মাৰি এইখন মোৰ ঘৰ ইয়াত কাৰো গুণ নামি মই সহ্য নকৰো
নাছিলো তোক তোক কষ্টত থকা দেখি তোক উদ্ধাৰ কৰিবলৈ আহিছিলো কোনে কৈছে মোক উদ্ধাৰ কৰিবলৈ কোনে কৈছে মোক উদ্ধাৰ কৰিবলৈ নিয়তিৰ ওচৰত হাৰ মানি তহঁতৰ মায়া মই কেতিয়াবাই ত্যাগ কৰিছো কিয় আহা বাৰে বাৰে মোক কামনি কৰিবলৈ কওঁ এতিয়া মুখেৰে কৈছ ইয়াৰ পৰা জানো পাৰিছ ত্যাগ কৰিবলৈ কিয় নোৱাৰি আমি নাৰীবোৰ কিমান ত্যাগী হ'ব পাৰো তই নাজান অন্ধ ধৃতৰাষ্ট্ৰক স্বামী বৰণ কৰি গান্ধাৰীয়ে চকুত কাপোৰ বান্ধি অন্ধ হৈছিল ময়ো এজন পাগলক স্বামী বৰণ কৰি নিজেও পাগলী হৈ যাব পাৰি গান্ধাৰী পাগলী পাৰিবি সব হ'ব পাৰিবি তই কাৰণ তই নাৰী সুন্দৰ অভিনয় কৰিব পাৰ তই মায়াও এই অভিনয় নকৰাকৈ বুকুৰ পৰা এষাৰ কথা কৈছো মই কি হোৱাটো বিচাৰো ঘৰৰ স্ত্ৰীহৰণ কৰা লাভৰ বাস্তৱৰ সুখ সহ্য কৰিব নোৱাৰা দুৰ্যোধন তোৰ শেষ তোমাৰ স্বৰটো শুনে লাভ আজি মোৰ মন গৈছে এটা অভিনয় কৰিবলৈ নিখুঁত অভিনয় সংসাৰৰ মায়াত আবদ্ধ নহওঁ বুলি প্ৰতিজ্ঞা কৰা ভীষ্ম আজি কিবা এটা কৰিব পৰা হ'লে আজি গ'লে বুঢ়া বুঢ়ী ঘৰত কোনো নাই আজি কিবা এটা কৰিব অফিচি কৰে হয়তো আজি কৰিম কালি কৰিম বুলি বহুত দিনৰ আগতে মাল দি কিবা পাউডাৰ কিমানি পাউডাৰ নহয় মানুহ মৰা পাউডাৰ অকণমান পেটলৈ গ'লেই চেটেক ব'লা মই নোৱাৰো দেই যি কৰা চব তুমি নিজে কৰা চব সম্পত্তি পাবলৈ হ'লে বুকুৰ কোৱালিটি কাম কৰা হা মই আছো ৰাণী ক'ত গ'লে তোমাক কোন হয় হা যা ৰাণী আৰু মই থাকিম যা ৰাণী ৰাণী ক'ত গ'লা তুমি তোমাৰ ৰজাই অপেক্ষা কৰি আছে ৰাজকাৰে মুকা হৈ পৰিছে ৰাণী ক'ত গ'লা আপোনাৰ ৰাণী আপোনাৰ কাষতে আছে বাপৰে বাপ ইমানকৈ চিঞৰিব লাগেনে মই পাকঘৰলৈ গৈছিলো আকৌ তুমি আজি মোৰ লগত ফুলনিৰ মাজে মাজে খেলাৰ কথা আছিল আছিলতো মই পাহৰা নাই নহয় আমি দুয়ো আজি ফুলনিৰ মাজলৈ গৈ ৰজা ৰাণী খেলিম তুমি নাচিবা নাচিম তুমি হাঁহিবা হাঁহিম তোমাৰ হাঁহি থকা চকুজুৰি চাই মই সকলোকে চিঞৰি কম চা মোৰ ৰাণীৰ চকুজুৰিত কেনেকৈ ফুলনিৰ ফুলবোৰ খিলখিলাই উঠিছে ৰাণী নাই ফুলবোৰ ক'ত গ'ল ফুল নাই মোৰ কথাটো শুনিতো ল নাই নহ'ব নুশুনো নুশুনে তেতিয়াহ'লে মই ভিতৰলৈ গুচি যাওঁ ইয়াত ক'ত ফুল বিচাৰি পাব আপুনি আমি জানো দুইয়া ফুলনিৰ মাজলৈ গ'লো নাই যোৱা হয়নে নহয় শুনকচোন এই আনন্দৰ মুহূৰ্তবোৰ ধৰি ৰাখিবলৈ আমি আজি এটা ভিডিঅ' বনাম হা আপুনি ইয়াতে ৰখচোন মই হাতখনত মোবাইলটো লৈ আহিছোঁ ৰ'ব দেই আপুনি ৰ'ব কিন্তু ফুলবোৰ নাই দেখোন ইয়াত মোৰ ফুলৰ নাচি এইবোৰ নাই ক'ত নাই ৰাণী ইয়াত ফুলবোৰ নাই ফুলবোৰ হেৰাই গ'ল কৰবাত ইমানটো চিঞৰ বাখৰ কৰিব পাৰে যে আপুনি নহয়
ভিডিঅ' বনাইছে ভিডিঅ' বনোৱাৰ কাৰণে মই যে দেউতাৰ পৰা কিমান গালি শুনিছিলো নহয় চাওক ইয়াতে আহক বহকচোন বহক ইয়াতে বহক এতিয়া মোবাইলটোলৈ চাওকচোন কি দেখিছে কি দেখিছে কথাটো কওকচোন আপোনাৰ ওচৰত আপোনাৰ ৰাণীজনী যেন লাগিছেনে লাগিছে তোমাক ৰাণী যেন লাগিছে মোৰো আজিকালি আপোনাক মোৰ সপোনৰ ৰজাজন যেনেই লাগে সৰু তাহানিতে শুনি অহা সাধুকথা ৰজাজন যেন লাহে লাহে মোৰ কাষলৈ আহিছে কোন আহিছে কাষলৈ মই আপোনাৰ কথাতে কৈছো আপুনি থাকোতে আন কাৰোবাৰ মোৰ ওচৰলৈ আহিবলৈ সাহস আছে জানো নাই আপুনিতো প্ৰথমে আপোনাৰ ৰাণীজনী বুলি মোক চিনি পাবলৈ চেষ্টাও কৰা নাছিল চাওকচোন আপুনি যেনেকৈ কথাৰ মহলা মাৰি আছে নহয় মই পাহৰিয়ে গৈছিলো আপোনাৰ যে এইখিনি সময় ঔষধ খোৱা হৈছিল চাওকচোন আপুনি যেনেকৈ মোক চিঞৰি চিঞৰি মাতিলে নহয় মই ইয়াত দিয়াবলগীয়া ঔষধটো ইয়াত দিবলৈ পাহৰিয়ে থাকিলো আপুনি অকণমান সময় ৰখচোন মই ঔষধটো লৈ আহিছো দেই শুনক মোবাইলটোত যে ভিডিঅ' ৰেকৰ্ডিঙৰ চুইচটো কিন্তু অন হৈ আছে আপুনি আকৌ গৈ সেইটো ক্লিককে চুই নিদিব নহ'লে সেইটো বন্ধ হৈ থাকিব সেইটো চুই নিদিব দেই পুনৰ কৰিম মই ভিতৰৰ পৰা গৈ ঔষধটো লৈ আহিছো হা ৰাণী ক'ত গ'লা তুমি ইমানকৈ মাতিছো ক'ত গ'লা তুমি আছো মই আপোনাৰ ওচৰতে আছো তুমি নাথাকিলে মোৰ ৰাজকাৰী শূন্য হৈ পৰে ৰাণী আপুনি মোক কিমান ভাল পায় বহুত বেছি ভাল পাওঁ চাওক তাই ঔষধখিনি খাওকচোন নেখাওঁ কিয় ঔষধ নাখালে কিন্তু মই আপোনাৰ লগত ফুলনিৰ মাজলৈ খেলিবলৈ নাযাওঁ মই আপোনাৰ আজিৰ পৰা ৰাণীও নহওঁ আৰু আপোনাক নামাতো কাটি তুমি আগতে কথা দিব লাগিব কি তুমি মোক এৰি কেতিয়াও কলৈকো নোযোৱা বুলি দিয়া কথা দিছো আপোনাক এৰি মই কেতিয়াও কলৈকো নাযাওঁ সদায় আপোনাৰ কাষত আপোনাৰ বুকুৰ মাজত থাকিব হ'ব এতিয়া কিনো কৰিছে ঠিক কথা কিনো কৰিছে আপুনি ভালকৈ ক'লে কি নহয় কি হ'ল কিনো কৰিছে আপুনি চাওক কেনেকুৱা নকৰিব আকৌ চাওক বহি লওকচোন কি হ'ল টোপনি লাগিছে আপোনাৰ ফুলনি মাছে খেলিব নাযায় তেতিয়াহ'লে আৰু আজি ৰজা ৰাণী খেলাও নহ'ব চাওক আপুনি ইয়াতে অকণমান বহকচোন যদি খেলিবলৈ নাযায় মই মোবাইলৰ ভিডিঅ'টো চাই ল'ম দেই আপুনি ইয়াতে অকণমান সময় বহক
ভিডিঅ'টো ৰেকৰ্ডিং হৈ আছে দেউতা আহিলে চাবলৈ কবি মই হত্যাকাৰীৰ শাস্তি ল'বলৈ থানালৈ যাওঁ কোনে কৰিলে এইবোৰ মাজনী নাম তই মুখে নামাতে কিয় কোনে কৰিলে এইবোৰ বোৱাৰী কেনি গ'ল বোৱাৰী কেনি গ'ল বোৱাৰী ঘৰৰ পৰা ওলাই গৈছে তাইক মই দেৱীটোৰ ৰাখিছিলো আৰু তাই ৰাক্ষসৰ দৰে কাম কৰিছে ৰাক্ষসৰ দৰে কাম কৰিছে তাই নামাতে কি কাই ৰাক্ষসে জানিয়ে ল'ৰাটোৰ মাত খৰাৰ লগতে তাৰ পাতো কাঢ়ি লৈ গুচি গ'ল এই ৰাক্ষসে তোক মই চিয়াই চিয়াই গাতত পুতিম তোমার গানে কোনো মোবাইলে টাকা ভিডিও দিছো কি নিহল আছিলে ভালেই কৰিলি অহংকাৰী বাপেকৰ অহংকাৰী সন্তানে ইয়াতকৈ আৰু কি ভাল কাম কৰিব পাৰিবি দেউতাৰে তহঁতক ইমানেই অহংকাৰী হ'বলৈ শিকালে যে নিজৰ তেজৰ লগতো শত্ৰুতা কৰিব পাৰিলি এইবোৰ কিয় কৰিলি কিয় কৰিলি তই সম্পত্তি লাগে নহয় তই মোক ক'ব লাগিছে তোক গোটেইবোৰ সা সম্পত্তি দি তোক মই প্ৰাণীৰ দৰে ৰাখিলোহেঁতেন আৰু তাকে নকৰি তই ক্ষমা কৰি দিবা নেকি ক্ষমা কৰি দিবা মই বহুত ডাঙৰ ভুল কাম কৰি পেলালো ক্ষমা কৰি দিবা ক্ষমা কৰি দিবা তই জানো মই ৰূপক বচাবৰ কাৰণে কিমান কষ্ট কৰিছিলো কেনেকৈ নকৰা কামটাও মই কৰিছিলো মোৰ কষ্টৰ সকলোবিলাক তই তোৰে লগত পিহৰাই দিলি তই মোৰ ক্ষমাৰ পাত্ৰ নহয় মোৰ দুটা সন্তান গুচি গ'ল তই গুচি যা আজিৰ পৰা মোৰ কোনো সন্তান নাই ডাঙৰ ডাঙৰ আখৰেৰে লিখি দিম ডাঙৰ ডাঙৰ তই চিঞৰিম তই মোৰ তেজ পুত্ৰী প্ৰেমক হত্যাৰ অপৰাধ 20 বছৰ জেলত কটালো জেলৰ পৰা মোক ওলাই কৈপুত্ৰ ফুকনে বহুত বাৰ সেই ঘৰখনলৈ নিবলৈ আহিছিল
থাকি ভাবিছিলো জীৱনৰ বিয়লি বেলা এই পৃথিৱীৰ মোহ মায়াৰ পৰা সদায় নিজকে দূৰত ৰাখি কিন্তু আজি ই শংকৰে মোক আকৌ সেই কাহিনীটো কৈ আছে শংকৰ পাইছা ই বাপুৱে বৰ কষ্ট পাব মই তোৰ লগত গুচি গ'লে তাতকৈ তয়ে গুচি আহ এই আশ্ৰমলৈ তইতো ভীষ্মৰ দৰে প্ৰতিজ্ঞা কৰি অকলেই আছ আহ জীৱনৰ বিয়লি বেলা পৃথিৱীৰ ৰঙীন মায়াৰ কথা নাভাবি আমি একেলগে আছে চা কোনোবাই দিলে কোনোবাই তোমাৰ ৰিচি পোৱা নাই তাই কিবা অকণ খোৱা যাওঁ যাওঁ